নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভালে আছে, মংগলে আছে, কুশলে আছে। ময়ো ভালে আছোঁ। তো ফ্ৰেণ্ডছ, আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আগেষ্টা কোড আৰু মন্ত্ৰ, যাৰ সহায়ত আমি অৰ্থ অতি সহজে আকৰ্ষণ কৰিব পাৰিম। অৰ্থাৎ মানি এই যে এটা সমস্যা নাই, এই সমস্যা কেনেকৈ আমি দূৰ কৰিব পাৰিম তাৰ বিষয়ত আজি আপোনালোকক জনাম। হয়, টকা পইচা এই সমস্যাটো বহুত এটা ডাঙৰ সমস্যা। মানি নাথাকিলে আমাৰ কোনো কামেই আমি কৰিব নোৱাৰোঁ। যি কামতে আমি নাযাওঁ কিয় চবৰ আগতে লাগে কি মানি। আমি মানি কেনেকৈ পাব পাৰোঁ, টকা পইচা নাই এই সমস্যাৰ পৰা আমি কেনেকৈ ওলাই আহিব পাৰোঁ তাৰ পদ্ধতি আগতে আমি জানিম আজি। তো প্ৰথমতে আমি সকলোৱে জানো মা লক্ষ্মী হৈছে কি অৰ্থৰ দেৱী। প্ৰায় সকলো ঘৰতে প্ৰতি বৃহস্পতিবাৰৰ দিনা লক্ষ্মী দেৱীক পূজা কৰা হয়। তো সেই মা লক্ষ্মীৰ কোড আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আৰু এই কোড নম্বৰৰ সহায়ত আমি মা লক্ষ্মীৰ লগত অতি সহজে কানেক্ট হ'ব পাৰিম। আৰু কানেক্ট হোৱাৰ পিছত আমি যেতিয়া প্ৰে কৰিম, আমি যেতিয়া প্ৰাৰ্থনা কৰিম, সেই প্ৰাৰ্থনা অতি সহজে একদম ডাইৰেক্ট মা লক্ষ্মীৰ ওচৰত পहुঁচি যাব। মা লক্ষ্মীৰ কোড নোট কৰি লওক। কোড হৈছে 2918 2918। এই কোড আপুনি আপোনাৰ বডিৰ লেফ্ট পাৰ্টত হাতত লিখি ৰাখিব পাৰে। সদায় লিখি ৰাখিব ব্লো ইং দি পেলাই, আৰু দিনত 2 বাৰ চেণ্ট কৰিব, অৰ্থাৎ জপ কৰিব। আপুনি ৰাতিপুৱা এবাৰ কৰিব, আকৌ সন্ধিয়া সময়ত আৰু এবাৰ আপুনি জপ কৰিব। আৰু কেনেকৈ কৰিব আপুনি 2918 2918 2918 এনেকৈ আপুনি 45 বাৰ কৰিব। লগতে শ্ৰীং বা শ্ৰীম এই মন্ত্ৰ আপুনি জপ কৰিব। এই মন্ত্ৰ হৈছে কি লক্ষ্মী দেৱীৰ মন্ত্ৰ। এই মন্ত্ৰ আপুনি যিকোনো এখন শান্ত পৰিৱেশত আপুনি বহিব। শান্ত পৰিৱেশত বহি পেলাই আপুনি জপ কৰিব। শ্ৰীং বা শ্ৰীম এই মন্ত্ৰ আপুনি জপ কৰিব। শ্ৰীম 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 আপুনি এনেকৈ জপ কৰিব। এনেকৈ আপুনি 5 পৰা 10 মিনিট কৰি যাব। আৰু এইটো যেতিয়া আপুনি কৰিব, কৰাৰ সময়ত যাতে আপোনাক কোনোবাই ডিষ্টাৰ্ব নকৰে সেইটো লক্ষ্য ৰাখিব। কাৰণ ডিষ্টাৰ্ব কৰিলে কি হয়, আমাৰ যি মনোযোগ আছে, মনোযোগ ইফাল সিফাল হৈ যায়। আৰু যেতিয়া আমি যিকোনো এটা কাম কৰিবলৈ যাওঁ, কৰাৰ সময়ত যদি আমি মনোনিৱেশ দি পেলাই আমি সেই কাম কৰোঁ, তেতিয়া আমাৰ সেই কামত 100% ছাকচেছ হয়। আপুনি খুব মন দি পেলাই এইখিনি কৰিব। আপোনাৰ যি প্ৰব্লেম আছে সেই প্ৰব্লেম অতি সহজে আপোনাৰ মানি ব্লকেজ ক্লিন হৈ যাব। 100% চিয়'ৰ আপোনাৰ এই প্ৰব্লেম ছল্ভ হৈ যাব। লগতে আপুনি ৰেইকি শিকি মূলাধাৰ চক্ৰক হিল কৰক। মানি প্ৰব্লেম নাথাকে, বিকজ মানি বিজনেছ এইবোৰ হৈছে কি মূলাধাৰ চক্ৰৰ লগত কানেক্টেড। আপুনি ৰেইকি শিকক, নিজকে গুড ৰিচিভাৰ কৰক, আৰু 2918 আজিৰ পৰা ষ্টাৰ্ট কৰক। সুস্থ থাকক, ভালে থাকক, ধন্যবাদ।